संगी आराम से लोई किने देना क्यों माजत एने दिया से এইটো আমি দ্বিতীয় আন্তঃজিলা মহিলা ইণ্টাৰ ক্লাব ফুটবল লীগ আমি অনুষ্ঠিত কৰি আছো যোৱা 2 তাৰিখৰ পৰা আৰু আজি 6 তাৰিখ আজি আমাৰ চূড়ান্ত এই লীগৰ খেলসমূহ অনুষ্ঠিত হৈছে আমাৰ উদালগুৰিৰ পৰা এই বছৰ অলপ কম আৰু আশা কৰিছোঁ আগন্তুক মানে বৰ্ষত আৰু ইয়াত বেছি ফুটবল দলে অংশগ্ৰহণ কৰিব তাৰমানে ছোৱালীবিলাক তেনেকৈ ভালকৈ প্লেটফৰ্ম পোৱা নাই মেইনলিটো ক্লাববিলাক দিব লাগিব আৰু ক্লাববিলাকে সেই প্লেটফৰ্মটো দি আৰু তাত মানে কোচিঙৰ ব্যৱস্থা কৰিব লাগিব সেইকাৰণে আমি এই মহিলা ফুটবল দলটো আমি জনপ্ৰিয় কৰিবৰ কাৰণে আমাৰ এই মানে পিছপৰা অঞ্চলত আমি যোৱা বছৰৰ পৰা একটা নেপেৰাকৈ আমি যুঁজি আছোঁ মানে তেনেকৈ ছোৱালীবিলাক উঠি আহিব লাগিব আৰু আমাৰ সেই যিবিলাক নেকি ক্লাবসমূহ তেখেতসকলে কিছু ইনিচিয়েটিভ ল'ব লাগিব তেনেকৈ হয় সুযোগটো আমি ডাইৰেক্টলি নাপাওঁ মানে তেনেকৈ খেলৰ নামত আমি মানে বিদেশী চৰকাৰৰ পৰাটো পাওঁৱেই মানে কি কয় এইটো কিবা দেই ফাইনেন্সিয়েল এছিষ্টেঞ্চ দি আমি এই গোটেই মানে মহিলা ফুটবলে হওক বা আমাৰ পুৰুষ শাখাৰ ফুটবলে হওক ঠিক তেনেকৈ ছুপাৰ ডিভিজন এ ডিভিজন বি ডিভিজন আৰু এই আমাৰ ইণ্টাৰ ক্লাব ফুটবল লীগ ওমেন ফুটবল লীগ এইবিলাক খেল আমি অনুষ্ঠিত কৰোঁ তাৰ বাদেও আমাৰ ভলীবল আছে ভলীবল লীগ হয় তাৰপিছত কাবাডী আছে ঠিক তেনেকৈ ইণ্টাৰ ডিষ্ট্ৰিক্টত আমি অংশগ্ৰহণ কৰোঁ এই গোটেই খৰচবিলাক আমি সেইটো দি মেকআপ মানে কিবা কৰোঁ গতিকে আমি চৰকাৰৰ পৰা নোপোৱা নহয় আমি সজাগতা লাগিবই আৰু সজাগতা নহ'লে নহ'ব আৰু সেই সজাগতাৰ ক্ষেত্ৰত মই সেইকাৰণে ক্লাববিলাকক সদায় কৈ আছোঁ যে তোমালোকে অলপ গাঁওবিলাকত মানে সেইটো অলপ খেলবিলাক বেছিকৈ পাতাৰ মানে ব্যৱস্থা কৰিব লাগে টুৰ্ণামেণ্টবিলাক পাতিব লাগে তেতিয়াহে মানুহবিলাক আকৌ ওলাই আহিব ঠিক তেনেকৈ মহিলা ফুটবলৰ ক্ষেত্ৰত আপোনালোকে টুৰ্ণামেণ্ট পাতক বা মানে 2দিনীয়া 3দিনীয়া তেনেকৈ প্ৰগ্ৰাম লৈ আপোনালোকে কম্পিটিশ্যন এটা কৰি দিয়ক তেতিয়া নিশ্চয় আমি লাহে লাহে বেছিকৈ মহিলা ফুটবলটো আমি পাবলৈ সক্ষম